এটা কিনিলো। বা কি মোবাইল কিনিলি তই? আইফোন আইফোন। কাইলৈ মোকো দিব বাইক এখন পাপাই। বা বাইক কিনিবি তই? পাৰ্টি খুৱাবি দেই। পাপাই মোক কাইলৈ মোবাইল আৰু স্কুটি এখন দিব। পাৰ্টি খুৱাবি দেই। হ'ব দে, আমাৰ ঘৰত আহি যাবি। তহঁতে ইয়াত কি কৰি আছ? মই মেকআপ বক্স এটা কিনিব লাগিব। মই বাইকখন কিনিলে মডিফাই কৰি দিম, চাউণ্ড বদলাই দিম পুৰা। সেনেকে চাউণ্ড ওলাব। বা নিপুতৰ বাইক কিনিবি নেকি? তোৰ নিচিনা ভাবিছিলি নেকি বাইক কিনিব নোৱাৰিম বুলি? ইনো ক'ত কিনিব পাৰিব? ইয়াৰ তাততো ইমান পইচাও থাকিব লাগিব আমাৰ তাত যিমান আছে। আমাৰ মা দেউতাক যি সোধো তাকেই দিয়ে, ইয়াততো একো নিদিয়ে। ধনী মানুহ দুখীয়া মানুহ বহুত পাৰ্থক্য আছে, বুজিছ নিপু? ঠিকেই কৈছ। মই দুখীয়াই। মানুহক দুখীয়া বুলি হাঁহিব নালাগে। আমি নাহাঁহি পেলাই কান্দিম নেকি? তোৰ বাইক কিনিব অকাত আছে? এদিন মই বাইক কিনিম, তহঁতক পাৰ্টিও খুৱাম, তহঁতক দেখুৱামো। যা যা, যেতিয়া কিনিবি তেতিয়া দেখাবি। তহঁতৰ পাপাক কবি ৩,০০০ কৈ পেলাই পইচা কেইটামান ঘূৰাই ল'বলৈ। তেতিয়াহে তই বাইক কিনিব পাৰিবি। মই মা দেউতাই পইচা দি পেলাই বাইক নিকিনো, নিজে ইনকাম কৰি নিজে এখন বাইক কিনিম। ইয়াৰ কথা শুনিছ? ই বোলে নিজৰ টকা দি পেলাই বাইক কিনিব। এই চবৰ লগত কথা পাতে নেকি? ঐ যাচোন তই এবাৰ যা যা। তহঁতে মোক এতিয়া খেদাই দিছ। আগতে একেলগে লগৰ আছিলো, তহঁতে মোক এতিয়া এৰি দিলি। এই দিলো যা, তাৰপৰা তোৰ কি হ'ল? হ'ব দে, ঠিক আছে দে। কেনেকৈ মই পইচা ইনকাম কৰোঁ যাতে মই লগৰবিলাকক দেখাব পাৰোঁ মোৰ বাইক আছে বুলি? ক'ৰ পৰা পইচা ইনকাম কৰোঁ মই? ঐ তই মন মাৰি পেলাই কিয় বহি আছ? এনেই বহি আছোঁ। ঐ জানো দে তোৰ কিবা এটা হৈছে বুলি, কচোন ক। মোক লগৰবিলাকে ইনচাল্ট কৰিছে, সিহঁতৰ বাইক আছে, মোবাইল আছে, মোৰ নাই যে। তাৰমানে কি ক'বলৈ বিচাৰিছ? মোক এতিয়া পইচা লাগে মোবাইল আৰু বাইক কিনিবলৈ। তোক মানে এতিয়া পইচা লাগে? অঁ পইচা লাগে। পইচা অহা কিবা ৰাস্তা আছে নেকি? তোক মই উপায় এটা দিব পাৰোঁ, তই বা কৰিব পাৰ নোৱাৰ। কি উপায় কচোন? তোৰ তাত মোবাইল আছে? বেয়া মোবাইল এটা আছে, তই সেইটো বনাই ল। তাৰপিছত কি হ'ব? তাৰপিছত তই ইউটিউব চেনেল এটা খোল। তই ভিডিঅ' বনাই পেলাই ইউটিউবত দিবি, তাৰপৰা তোৰ পইচাও আহিব। কি সঁচাকৈ নে? খালি মানুহে চাব লাগিব। মই আজিয়ে গৈ পেলাই মোবাইলটো বনাই আনোগৈ। অঁ তই মোবাইলটো বনাই আনগৈ। বহুত বহুত ধন্যবাদ জনাইছোঁ দেই তোক, তই উপায়টো দিয়াৰ বাবে। এই একো নহয় দে, তই থাক, মই যাওঁ। যা। ই বাৰু বুদ্ধিটো বেয়া নিদিলে। মোবাইলটো বনাই আনোগৈ ৰ। মোবাইলটো বনালোঁ বাৰু, ভিডিঅ' কিহৰ ওপৰত বনাওঁ? কিহৰ ওপৰত বনাওঁ? পাই গ'লোঁ। টেকনিকেলৰ ওপৰত বনাওঁ, মানুহে চাবও পাৰে। তো নমস্কাৰ জনাইছোঁ মোৰ টেকনিকেল চেনেলটোলৈ। তো মই থেকেৰা, আপোনালোকে চাইছে থেকেৰা টেকনিকেল। বেছি সময় পলম নকৰি আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বা মানুহে চাইছে দেখোন, লাইকো দিছে। এনেকৈ বনাই যাওঁচোন, এদিন হ'লে সফল হ'ম। মোবাইলটো কিনাৰ পৰা মই ইনষ্টাগ্ৰামৰ ৰিলে বনাই আছোঁ। ময়ো ইনষ্টাগ্ৰামৰ ৰিলে বনাই আছোঁ। মই বাইকখন বনাই লৈ পুৰা মডিফাই কৰি উৰুৱাই আছোঁ। হাই ফ্ৰেণ্ডছ, কেনেকুৱা খবৰ আপোনালোকৰ? তই থেকেৰা নহয়নে? মই সেই আগৰ থেকেৰা হৈ থকা নাই। বা তই গাড়ী চাড়ী লৈ বোলে, বা তই দামী কাপোৰ পিন্ধিছ, দামী গাড়ী লৈ ঘূৰি ফুৰিছ। মই তহঁতক কৈছিলোঁ নহয়, মই নিজৰ পইচা ঘটি পেলাই বাইক এখন ল'ম বুলি। বাইক নলৈ পেলাই মই গাড়ী এখন ল'লোঁ। সেইদিনাখন যে তহঁতে মোক হাঁহিছিলি, সেই হাঁহাৰ কাৰণে আজি মই এনেকুৱা হ'ব পাৰিলোঁ। থেংক ইউ সেইদিনাখন হাঁহাৰ বাবে। বা তই এতিয়া কি কৰ? মই এজন ইউটিউবাৰ। তই এতিয়া মাহত ইনকাম কিমান কৰি আছ? বেছি নহয়, মাহত 2-3 লাখ টকা এটা আহে। বা 2-3 লাখ? মোতকৈ তহঁতৰ মা দেউতাই বেছি পায়, কাৰণ আগতে তহঁতে বাইক ল'লি, মোবাইল ল'লিতো। তই এতিয়া আমাক লগৰ বুলি ভাবিছনে? কিয় নাভাবিম? তহঁতে মোৰ আগতে লগৰ আছিলি, লগৰ আছ আৰু লগৰ থাকিবিও। আমি ভাবিছিলোঁ তই আকৌ আমাক পাহৰি গ'লি বুলি। নাপাহৰোঁ, মই বেলেগৰ নিচিনা মানুহ নহয় যে মই লগৰবিলাকক পাহৰি যাম। আমাৰে ভুল আছিলে দে, সেইদিনাখন তেনেকৈ কোৱাৰ বাবে। আমাক ক্ষমা কৰি দিবি দেই তই। হ'ব দে, ক্ষমা কৰি দিছোঁ। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। ভিডিঅ'টো লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাষত থকা বেল আইকনটো এবাৰ প্ৰেছ কৰি দিব। যেতিয়া আমি নতুন নতুন ভিডিঅ' বনাম, পোনপ্ৰথমে আপোনালোকে পাব। বা তই এইটো কি ক'লি? এইটো আমাৰ ইউটিউবাৰবিলাকৰ ষ্টাইল।